নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এডিআৰিৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ ওলাইছোঁ। যি এডিআৰিৰ প্ৰশ্ন আহিছিল, এই প্ৰশ্নবোৰ যি মনত আছে আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এটা প্ৰশ্ন আহিছিল, আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? এনচাৰটো হ'ব যোৰহাট। 2 নম্বৰটো হ'ল অলকানন্দ গানৰ লিৰিক্স কোন? এনচাৰটো হ'ব মৈত্ৰেয়ী পাটৰ। 3 নম্বৰ প্ৰশ্ন আহিছিল, চিলভাৰৰ ৰাসায়নিক সংকেত কি? এনচাৰটো হ'ব AG। 4 নম্বৰ প্ৰশ্নটো হ'ল 2024 1 জানুৱাৰীৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? এইটো এনচাৰটো হ'ব জো বাইডেন। আৰু এটা সহজ কুৱেশ্যন আহিছিল, শংকৰদেৱৰ আইতাকৰ নাম কি? এনচাৰটো হ'ব খেৰসূতী। আৰু এটা প্ৰশ্ন আছিল, নুমলীগড় ৰিফাইনাৰী কোন জিলাত অৱস্থিত? এনচাৰটো হ'ল গোলাঘাট। আৰু এটা প্ৰশ্ন আহিছিল, ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? এনচাৰটো হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। আৰু এটা প্ৰশ্ন আহিছিল, ৰংমিলিৰ হাঁহি কাৰ ৰচনা? এইটো উত্তৰটো হ'ব ৰংবং তেৰাঙে। তাৰপিছত আছিল, অসমে কেইখন দেশৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে? এনচাৰ 2খন, ভূটান আৰু বাংলাদেশ। তাৰপিছত প্ৰশ্ন এটা আহিছিল, গ্ৰীণলেণ্ড কোনখন মহাদেশত আছে? এনচাৰটো হ'ব নৰ্থ আমেৰিকা। তাৰপিছত প্ৰশ্ন এটা আছিল, ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? এনচাৰটো হ'ব জগদীপ ধানখড়। তাৰপিছৰ প্ৰশ্নটো হ'ল, বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? এনচাৰটো হ'ব ভূমি বা মাটিৰ লগত। আৰু এটা প্ৰশ্ন আছিল, 5.0 pH দ্ৰব্যটো কি হয়? এনচাৰটো হ'ব অল্ম। আৰু এটা প্ৰশ্ন আছিল, শান্ত হৃষ্টপুষ্ট কাৰ ৰচনা? এনচাৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া। আৰু এটা প্ৰশ্ন আছিল, জালিয়ানবাগ ক'ত অৱস্থিত? এনচাৰটো হ'ল পাঞ্জাৱ প্ৰদেশত।